হেল্ল' বন্ধুসকল, আজি আকৌ আনিছোঁ আপোনালোকৰ আগত নতুন ব্লগ। বহুত দিনৰ মূৰত আহিছোঁ আজি, মানে মিনিমাম মোৰ একাউণ্টটো ফ্ৰিজে হৈ গ'ল চাগে। আৰু এবাৰ ৰিঅ'পেন কৰিছোঁ আৰু তো আজি ক'ত গৈ আছোঁ দেখাই আছোঁ অলপ। তো এইটো কপিৰাইট নলগাব দেই, নিজে বজাই আছোঁ এইবিলাক। এইফালে আছে আমাৰ ইউকেলেলে, এইফালে আছে আমাৰ গিটাৰ, আৰু ইফালে আছে আমাৰ ড্ৰাইভাৰ। ইয়াৰ এটা ফানি ক্লিপ এটা দি আছোঁ হা, চাই দিব। সেলফি লাগিব নেকি? সেলফি ললা? মই সেলফি তো উঠোৱা নাই, ফটো উঠোৱা নাই, মই ভিডিঅ' কৰি আছো। ফাইনেলি গাইজ, আমি এতিয়া ছয়গাঁও পাৰ কৰিলোঁ, ক্ৰছ কৰিলোঁ। এতিয়া গৈ আছোঁ বকো মানে বাইদেউহঁতৰ ঘৰত গৈ আছোঁ। আমাৰ ষ্টপেজ পালোঁ, আন্দা বানানা। আৰু এইফালে কি খাই আছে? Shanna. Guys, Koni guys. দেখা ব্রেকফাস্ট ব্রেকফাস্ট ইভিনিং ফাস্ট তো ব্রেকফাস্ট নহয়, ইভিনিং ফাস্ট। তাকো কাৰ এইটো কোন হয়? মোদি নহয়, মোদি হয় আৰু বানানা। ফাইনেলি গাইজ, আমি আহি পালোঁ জবেপাৰা, ভোকো জবেপাৰা। তো বাইদেউহঁতৰ ঘৰত আহি পালোঁ। এয়া পাপন টেৰন আপোনাৰ মঞ্চত অলপ দেৰিকে কনচাৰ্ট চুৰু হ'ব, যেতিয়া মানে আৰু মেহফিলটো বনি যায় তাৰপিছত আৰু, নে কি কোৱা বিশাল? ভিন্দু আছে, ভিলক খাই লওঁ। তো দমকল মাৰি চিনেমেটিক শ্বট গাইজ, চিনেমেটিক শ্বট দিম মই এইটো দমকল মাৰা চিনেমেটিক শ্বট। গাইজ, হাঁহৰ মাংস কি কয় বলুঙ্গা? ওয়াটার লারো, ওয়াটার লাড্ডু। How is this eat? So see me. This is lovely water laru. Water circle. You can like this eat. And beautiful eating, feeling beautiful. আমি তাৰ পৰা ওলাই কেনে আহি কেনে এতিয়া বাগান চাব যাই আছো গাইস। আমি এতিয়া বাগান মে যাই ৰহা হে, এন্ট্ৰি আমি বাগান মে 37 to ডাইৰেক্ট আমি বাগানত সোমাই দিম আৰু গাইস। এইবিলাক চাক বাগান, পানলাও বাংনা খেতি, পানলাও। এইফালে আছে অমিতা বাগান, কলম দিয়া পেন দিয়া সব। কবি রেডি হৈ আছে, আমাৰ ফুলকবি ৰেডি। ফুলকবি বাগান গাইস, দেখা পাইছে না? এটা মিমছ মনত পৰে না, নেহি নাগাবে নেহি লগা, পতা নি কি কয় তো তোমাৰ ফুলকবি নহয়, এইটো ফুলকবি নিচিনাই সেউজীয়া যে হয় নহয়, ব্ৰকলি। এতিয়া হোৱা নাই বৰ্তমান, হ'ব আৰু ব্ৰকলি हो जाएगा। इधर पे है स्ट्रॉबेरी।
গাইছ ষ্ট্ৰবেৰীৰ এইফালে চাইডে চাইডে মানে কলগছৰ বাগান এইফালে আৰু ষ্ট্ৰবেৰীৰ খেতি কৰিছে এইবিলাক এতিয়া যেতিয়া উঠিব না মানে যেতিয়া পুলিটো ওলাব না তেতিয়া ফুটা কৰি দি দিব কেনে হোৱা ন বেয়া হৈ গৈছে নেকি গো strawberry it's not cooking it's like a kesa doing this one in the beginning starting in the beginning strawberry অলপ পকিছে কিন্তু লাল কালার হৈছে strawberry খেতি বিলাক চাওক পুরা এই তাৰপৰা তাৰ লাগে strawberry খেতি নাইস strawberry পুলিটো যেতিয়া উলাই ন এনেকে গাটা কৰি দি দিয়ে মানে তেতিয়াহে মানে পোকবিলাকে খাব নোৱাৰে আৰু মানে টেঙা যে হৈ যায় মানে মাটিত থৈ দিলে টেঙা হয় এনেকে প্লাষ্টিক দিলে মিঠা হৈ থাকে এটা আছে এইটো চিঙি দিং দে এইটো ন লৈ যাং দে এইটো গাইছে এটা পকা ষ্ট্ৰবেৰী দেখ আপোনালোকক এইয়া এইটো এটা পকিছে এই কেঁচা আছে তলৰ খিনি এইটো ৰাখি থৈ দিব ন এইটো পকিছে নহ'লে এই নালাগে বেয়া কথা এই ষ্ট্ৰবেৰী চিঙি আছে মানে দুদিনমান ৰাখিব তাৰপিছত পকি যাব না তেতিয়া মিঠা হৈ যাব এইটো চাওক গাইছ এয়া ষ্ট্ৰবেৰী থৈ দিয়ে যে বজাৰত যে পায় এনেকে বক্সত সেইটোৱে আৰু দুদিনমান ৰাখি কিনে তেতিয়াহে মিঠা হ'ব গাইছ ড্ৰেগন ফ্ৰুট আছে ইয়াতে ড্ৰেগন ফ্ৰুটৰ মানে গছ মানে কি গছ বুলিয়ে ক'ব লাগিব আৰু এইটো সাইডে এই বাগান এয়া বাগান সীতা ফুলকবি কি ধুনীয়া কবি এইটো কি হয় এইছে এয়া ফুলকবি আমি এতিয়া এক পাল্লা লৈ যাম মজা আজি কলপাতত ভাত নাকি নম্ৰতা মাংসটো আহিব আছে হোৱাই নাই হয় নেকি আজি কলপাতত ইফালে VIP আমাৰ এইটো চিজন এইটো গেলাৰী পেট্ৰনৰ নেকি আমি হে পিয়ৰটো পিয়ৰটো আমি দালিতে ফেলে দি আমি গেটাস মাৰিলা তো গাইস আমি যাওঁ আৰু গাইস এই ভালকে দেখাই নাপায় মইও যাম আৰু গাইস আমি এতিয়া সব উঠিল আৰু বনফায়াৰ খতম এতিয়া ঘৰমুৱা বগৰ পৰা ডাইৰেক্ট গুৱাহাটী
বলক গাইজ আমি ঘৰলৈ যাবলৈ আৰম্ভ কৰোঁ চলো আৰম্ভ নহয় ষ্টাৰ্টিং কৰোঁ বাই বাই গুড নাইট কেইটা বাজিল টাইমটো 8:20 8:13 চলো ডাইৰেক্ট ঘৰ পাওঁ নে কি গাইছ তেল ভৰাব সোমাইছোঁ মানে আহি পালোঁ দীপৰ বিল গাইছ ক'ত নাই ৰূপে বান্ধু গাইব হৈ গ'ল শুই আছে ফাইনেলি গাইছ বহুত দূৰ ঘূৰি পাকে টোপনিও মাৰিলোঁ আহি পালোঁ জাষ্ট ঘৰ আহি পালোঁ এতিয়া ভিডিঅ'টো এণ্ড কৰোঁ আৰু যোনে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মানে নতুনকৈ আৰু এবাৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ আগৰে মানে একাউণ্টটো ফ্ৰীজ হৈ আছে না এতিয়া চ' আজিৰ পৰা পাই থাকিব আৰু ৰেগুলাৰ নহয় মানে দুদিনৰ পিছে মূৰে এইবিলাক পাই থাকিব আৰু তো যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব আৰু বাই বাই